নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী তথা মোৰ ভিউৱাৰসকল। আজি মই 10মান শ্ৰেণীৰ ডিজিটেল স্প্ৰেডশ্বীটৰ সৈতে জড়িত কণ্ডিশ্যনেল ফৰ্মেটিং কি তাক বুজাবলৈ যত্ন কৰিম। কণ্ডিশ্যনেল ফৰ্মেটিং হৈছে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে আমাৰ ডাটাশ্বীটখনত থকা ডাটাসমূহ আমি নিৰ্দিষ্ট কোনো কণ্ডিশ্যন, যুক্তি বা চৰ্তৰ ওপৰত ভিত্তি কৰি আমি বিচৰা ধৰণৰ দৃষ্টিভংগীৰে সজাই তুলিব পাৰোঁ। এতিয়া ইয়াক মই প্ৰেক্টিকেলি বুজাবলৈ যত্ন কৰিম। মোৰ ওচৰত আছে এখন ডাটাশ্বীট য'ত এটা সংস্থাত কৰ্মৰত এমপ্লয়ীসমূহৰ ডাটাসমূহ আছে। মোৰ ইয়াত থকা ডাটাসমূহ কিছুমান কলমত মই সজাই লৈছোঁ। প্ৰথম কলমটোত আছে এমপ্লয়ী আইডি, দ্বিতীয় কলমটোত আছে এমপ্লয়ী নেম, তৃতীয় কলমটোত আছে এমপ্লয়ী জেণ্ডাৰ, চতুৰ্থ কলমটোত আছে এমপ্লয়ী ডিপাৰ্টমেণ্ট, পঞ্চম কলমটোত আছে এমপ্লয়ী ডেজিগনেশ্যন, ষষ্ঠ কলমটোত আছে ব্লাড গ্ৰুপ আৰু অষ্টম কলমটোত আছে বেচিক চেলাৰী। এতিয়া মোৰ ইয়াত কিছুমান প্ৰশ্ন হিচাপে মই যুক্তিখিনি সজাই লৈছোঁ। প্ৰথম কুৱেশ্যনটোৱে বিচাৰে যে আমাৰ ইয়াত থকা ডাটাসমূহ জেণ্ডাৰ অৰ্থাৎ লিংগ ভিত্তিত আমি সজাব লাগে। ইয়াত থকা জেণ্ডাৰ ভেলুসমূহ মেল আৰু ফিমেল। ইয়াত আমি জানিব বিচাৰোঁ যে যিসকল এমপ্লয়ীৰ জেণ্ডাৰ ফিমেল হয় তেওঁলোকক ৰেড কালাৰ ভেলু চেলত আমি দিব লাগে। অৰ্থাৎ ইয়াত যিখিনি ডাটাত ফিমেল আছে সেই ডাটাসমূহত আমি বিচৰা এই চৰ্তটোৰ ভিত্তিত সজাব লাগে। ইয়াৰ বাবে মই এই ডাটাখিনি চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত হোম মেনুৰ অন্তৰ্গত ষ্টাইলছ গ্ৰুপৰ অন্তৰ্গত কণ্ডিশ্যনেল ফৰ্মেটিং অপশ্যনত মই ক্লিক কৰিম। ইয়াত থকা প্ৰথম ছেটিংটোৱে হৈছে হাইলাইট চেল ৰুলছ। হাইলাইট চেল ৰুলছৰ অন্তৰ্গত ইকুৱেল টু অপশ্যনত মই ক্লিক কৰিম আৰু ইয়াত মই লিখিম ফিমেল। আৰু ইয়াত থকা ছেটিং চেল কালাৰ ৰেড, অৰ্থাৎ চেলটোৰ কালাৰ ৰেড কৰিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ বাবে ইয়াত ক্লিক কৰি মই ইয়াত থকা লাইট ৰেড ফিল এই অপশ্যনটো ব্যৱহাৰ কৰিব পাৰোঁ। আৰু যদিহে মই বিচাৰোঁ সম্পূৰ্ণ ৰেড কালাৰ তেতিয়াহ'লে ইয়াত ক্লিক কৰি কাষ্টম ফৰ্মেটত ক্লিক কৰিম আৰু ইয়াত দেখা পোৱা পপ আপ উইণ্ডখনত ফিল অপশ্যনলৈ যাম আৰু মই বিচৰা ৰেড কালাৰ ফৰ্মেটটো চিলেক্ট কৰিম আৰু অ'কে ক্লিক কৰিব লাগিব। পুনৰবাৰ অ'কে ক্লিক কৰাৰ পাছত মই বিচৰা ক্ৰাইটেৰিয়া অনুসৰি ইয়াত ডাটাসমূহ ৰেড কালাৰত চিহ্নিত হৈছে। পুনৰবাৰ আমি আমাৰ দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। দ্বিতীয় প্ৰশ্নটোৱে বিচাৰে যে মেক দ্য চেল কালাৰ য়েল্লো এণ্ড টেক্সট কালাৰ গ্ৰীণ ইফ দ্য জেণ্ডাৰ অফ দ্য এমপ্লয়ী ইজ মেল। অৰ্থাৎ আমাৰ ইয়াতে মেল হিচাপে থকা যিখিনি ভেলু আছে সেই ভেলুখিনি আমি চিহ্নিত কৰিব লাগে আৰু আমাক কণ্ডিশ্যনটো দিছে মেক দ্য চেল কালাৰ য়েল্লো এণ্ড টেক্সট কালাৰ ব্লু এণ্ড য়েল্লো এণ্ড টেক্সট কালাৰ গ্ৰীণ ইফ জেণ্ডাৰ অফ দ্য এমপ্লয়ী ইজ মেল। অৰ্থাৎ আমাৰ ইয়াতে থকা টেক্সটসমূহ বা আখৰসমূহৰ কালাৰ আমি গ্ৰীণ কৰিব লাগিব আৰু চেলটোৰ কালাৰ য়েল্লো কৰিব লাগিব। তাৰ বাবে মই পুনৰবাৰ ইয়াত থকা ভেলুখিনি চিলেক্ট কৰিম আৰু পুনৰবাৰ কণ্ডিশ্যনেল ফৰ্মেটিং অপশ্যনত ক্লিক কৰিম আৰু হাইলাইট চেল ৰুলছ অপশ্যনত যাম আৰু ইয়াত থকা ইকুৱেল টু অপশ্যনত ক্লিক কৰিব পাৰোঁ। ইকুৱেল টু অপশ্যনত ক্লিক নকৰি আমি একেটা কাম টেক্সট ডেট কণ্টেইনছ অপশ্যনত গৈও কৰিব পাৰোঁ আৰু ইকুৱেল টু অপশ্যনত গৈও কৰিব পাৰোঁ। মই ইকুৱেল টু অপশ্যনত গৈ ক্লিক কৰিছোঁ আৰু ইয়াত মই লিখিম মেল। আৰু মই বিচৰা ছেটিংটো গ্ৰহণ কৰাবলৈ মই ইয়াত ক্লিক কৰিম আৰু কাষ্টম ফৰ্মেট অপশ্যনত যাম। এতিয়া মই বিচৰা ফৰ্মেটটো হৈছে যে ইয়াত থকা টেক্সটৰ কালাৰ হ'ব লাগিব গ্ৰীণ আৰু ফিল কালাৰ হ'ব লাগিব য়েল্লো। চ' মই ফিল অপশ্যনত ক্লিক কৰিম আৰু য়েল্লো কালাৰ চিলেক্ট কৰিম আৰু ইয়াৰ পিছত ফণ্ট অপশ্যনলৈ যাম আৰু টেক্সট কালাৰ কৰিম গ্ৰীণ। ইয়াৰ পৰা মই বিচৰা গ্ৰীণ কালাৰ ভেৰিয়েণ্টটো চিলেক্ট কৰিছোঁ
আৰু ইয়াৰ পিছত মই ওকে ক্লিক কৰিব লাগিব আৰু পুনৰবাৰ ওকে ক্লিক কৰিব লাগিব এটা দেখি পাইছো যে ইয়াত থকা সেলসমূহত যিসমূহ সেলত মেল ভ্যালুটো আছে আৰু যিসমূহ সেলত ফিমেল ভ্যালুটো আছে দুটা সেলৰ সেটিং কালাৰ কন্ডিশনাল ফৰমেটিং অনুযায়ী সম্পূৰ্ণ বেলেগ বেলেগ হিচাপে দেখা পোৱা গৈছে একেদৰে এতিয়া মই ইয়াত আহিছো থকা তৃতীয় কোৱেশ্চনটোলৈ তৃতীয় কোৱেশ্চনটোৱে বিচাৰে যে মেক দ্য সেল কালাৰ ৰেড এণ্ড টেক্সট কালাৰ ব্লু এণ্ড ইটালিক্স ইফ দ্য স্যালাৰি অফ দ্য এমপ্লয়িজ বিটুইন 12,000 to 14,000 অৰ্থাৎ বেসিক স্যালাৰি কলমত থকা ডাটাখিনিৰ ওপৰত নিৰ্ভৰ কৰি আমি এই কন্ডিশনাল ফৰমেটিং কৰিব লাগিব এই কন্ডিশনাল ফৰমেটিংটোৱে বিচাৰে যে স্যালাৰিসমূহ 12,000 ৰ পৰা 14,000 ৰ ভিতৰত থকা ভ্যালুসমূহ আমি সেল কালাৰটো হ'ব লাগিব ৰেড আৰু টেক্সট কালাৰটো হ'ব লাগিব ব্লু আৰু তথা ইটালিক্স ফৰমেটলৈ কনভাৰ্ট কৰিব লাগিব হেহে মই এই ভ্যালুখিনি সিলেক্ট কৰিম আৰু কন্ডিশনাল ফৰমেটিংলৈ যাম হাইলাইট সেল ৰুলছলৈ যাম এইবাৰ মই বিটুইন সেটিংটো ব্যৱহাৰ কৰিব লাগিব কিয়নো আমাৰ কন্ডিশনটোৱে বিচাৰিছে বিটুইন ভ্যালু হেহে মই বিটুইন ভ্যালুত ক্লিক কৰিম আৰু ইয়াত ন্যূনতম ভ্যালু 12,000 প্ৰদান কৰিম আৰু উচ্চতম ভ্যালু 14,000 প্ৰদান কৰিম ইয়াৰ পিছত ইয়াত ক্লিক কৰি মই কাস্টম ফৰমেটলৈ যাম প্ৰথমতে ইয়াত আমাৰ যেটো টেক্সট ফৰমেট বিচাৰিছে যে টেক্সট কালাৰ ব্লু হেহে মই ইয়াত গৈ ব্লু কালাৰ সিলেক্ট কৰিছো ইয়াৰ পিছত বিচাৰিছে ইটালিক্স ফন্ট হেহে ফন্ট ষ্টাইল মই কৰিম ইটালিক ইয়াৰ পিছত বিচাৰিছে সেল কালাৰ ৰেড হেহে মই যাম ফিল অপচনত আৰু ৰেড কালাৰ সিলেক্ট কৰিম ইয়াৰ পিছত ওকে অপচনত ক্লিক কৰিম আৰু ওকে অপচনত ক্লিক কৰিম এটা দেখিবলৈ পাইছো যে আমাৰ এই প্ৰশ্নটোৱে বিচৰা ভ্যালুখিনি ইয়াত উক্ত ফৰমেটত হাইলাইট হৈছে এতিয়া আমি আগবাঢ়িছো শেষৰটো প্ৰশ্নলৈ শেষৰটো প্ৰশ্ন হৈছে কোৱেশ্চন নম্বৰ 4 ইয়াত বিচাৰিছে মেক দ্য টেক্সট bold and cell color light blue if salary of the employee is less than 13,000 অৰ্থাৎ ইয়াত থকা salary ভ্যালুখিনি যদিহে 13,000 তকৈ কম হয় তেতিয়া হলে টেক্সট ফৰমেটটো হ'ব লাগিব bold আৰু সেলৰ কালাৰটো হ'ব লাগিব লাইট ব্লু হেহে মই পুনৰবাৰ উক্ত ৰেঞ্জৰ ডাটাখিনি সিলেক্ট কৰিছো আৰু কন্ডিশনাল ফৰমেটিং অপচনলৈ গৈছো আৰু হাইলাইট সেল ৰুলছলৈ গৈছো এইবাৰ যেহেতু 13,000 তকৈ কম থকা ভ্যালুখিনি বিচাৰিছে হেহে মই লেছ দেন অপচনত ক্লিক কৰিব লাগিব আৰু ইয়াত দিব লাগিব ৰেঞ্জ ভ্যালু 13,000 আৰু ইয়াত বিচৰা সেটিংটো পাবলৈ হলে আমি ইয়াত ক্লিক কৰি কাস্টম ফৰমেটলৈ যাম আৰু ইয়াত বিচৰা ফৰমেটটো হৈছে সেল কালাৰ লাইট ব্লু হেহে মই ফিল অপচনলৈ গৈ লাইট ব্লু কালাৰ সিলেক্ট কৰিম আৰু দ্বিতীয় ফৰমেটটো হৈছে টেক্সট bold অৰ্থাৎ ফন্ট অপচনলৈ যাম আৰু ফন্ট ষ্টাইল boldত ক্লিক কৰিম ইয়াৰ পিছত মই ওকে ক্লিক কৰিম আৰু পুনৰবাৰ ওকে ক্লিক কৰিম আৰু ইয়াৰ পাছতে আমাৰ ডাটা শীটখনত ইয়াৰ ৰিজাল্টটো দেখা পোৱা গৈছে যে যিসমূহ ভ্যালু 13,000 তকৈ কম সেই ভ্যালুসমূহ আমি বিচৰা ফৰমেটলৈ নিজে নিজে কনভাৰ্ট হৈছে অৰ্থাৎ আমি বুজি পালো যে কন্ডিশনাল ফৰমেটিং ব্যৱহাৰ কৰি আমাৰ ওচৰত থকা ডাঙৰ পৰিমাণৰ ডাটাসমূহ বিস্তৃত আকাৰে থকা টেবুলসমূহৰ পৰা আমি বিচৰা নিৰ্দিষ্ট দৃষ্টিভংগীৰে সজাই তুলিব পাৰো হেহে কন্ডিশনাল ফৰমেটিংয়ে আমাৰ ওচৰত থকা ডাঙৰ আকাৰৰ ডাটাসমূহ আমি বিচৰা দৃষ্টিভংগীৰে সহজতে বাছি উলিওৱাত আমাক সহায় কৰিব পাৰে গতিকে মই আশা কৰিছো ছাত্ৰ ছাত্ৰীসকলে কন্ডিশনাল ফৰমেটিং কি তাৰ আভাস এই ভিডিঅটোৰ জৰিয়তে পাইছে তথা তেওঁলোকৰ যদিহে কোনো প্ৰশ্ন থাকে তেওঁলোকে এই ভিডিঅটোৰ কমেন্ট অংশত উল্লেখ কৰিব তথা আগলৈ এনেকুৱা ধৰণৰ ভিডিঅসমূহ পাবলৈ তেওঁলোকে মোৰ চেনেলটোত থকা ভিডিঅসমূহ চাবলৈ মই অনুৰোধ জনাইছো ধন্যবাদ